হেল্ল' বন্ধুসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তপন টিটিবলৈ। তাৰমানে কথাটো হ'ল এনেকুৱা যে বেলেগৰ দৰে ময়ো আমাৰ ভোগালী বিহু বুলি মই মন্দিৰলৈ গৈছিলোঁ। এটি খুব বিখ্যাত মন্দিৰলৈ গৈছিলোঁ, কিন্তু মানে গৈছিলোঁ মই ভোগালী বিহুৰ আমাৰ মাঘৰ 1 তাৰিখে গৈছিলোঁ। কিন্তু মোৰ অলপমান ব্যক্তিগত অসুবিধাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক মই দিব পৰা নাছিলোঁ। গতিকে আজি মোৰ সেই ভিডিঅ'টো চাই লওকচোন কেনেকুৱা হয়, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক বলক। আহক আমি যাওঁ হাজোস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ, আৰু তাৰপিছতে যাম আমি পুৱামক্কালৈ। গতিকে আমি প্ৰথমতে যাওঁ আমি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। আহক তেনেহ'লে। আহি পালোঁ হাজো, আমাৰ হাজো মন্দিৰলৈ। এনে মানুহ একদম চেৰিৰ ওপৰে উঠি আছোঁ। 100টামান চিৰি উঠিব লাগিব এতিয়া, নাই পেটৰ গণ্ডগোল হ'ব নোৱাৰোঁ আৰু কি হয়। উঠি আছোঁ, মানুহ চাওক না তলৰ ফালে। গতি কৰিলে গোবিন্দে আৰু এইটো হ'ল আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত থকা কাছ। আৰু বহুত বছৰ ধৰি ইয়াতে কাছবোৰ আছে। অকল এটাই নহয়, কাছ বহুতকেইটা আছে, কিন্তু সন্মুখৰ ফালে এটাই আহিছে। গতিকে মই অকল তাক মই শ্বুট কৰিছোঁ। গোপালে কি গতি কৰিলে গোবিন্দে। মানে কথাটো হ'ল এনেকুৱা যে মাধৱ মন্দিৰত সদায় বহুত মানুহ হয়, কিন্তু বিহু বুলি আজি আৰু যথেষ্ট মানুহ, অগণন মানুহৰ ইয়াত মানে সমাগম হৈছে। চাৰিওপিনে কেৱল মানুহ আৰু মানুহ। গতিকে সম্পূৰ্ণ চাৰিওপিনৰ পৰিৱেশটো মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভৱগহন হাতী মোহ পাশে চন্ন তাতে হামু হৰিণা বেৰাই। এতিয়া বাকী চব ঠিকে আছে, কিন্তু এটা বহুত টেনশ্যনত পৰিলোঁ। এতিয়া এই তলৰ সেইখিনি জেগাত পুৰা মানে জঁটা থৈ দিছিলোঁ। এতিয়া মানুহ ভৰ্তি হৈছে, এতিয়া জঁটা আছে নে নাই মানুহ চাওঁ, মই টেনশ্যনত পৰি গৈছোঁ। আছে নাই বাদ্য মানুহ দেখছি না, ভৰ্তি হৈছে মানুহ নহয়। আৰু মাঘৰ 1 তাৰিখে আছিল তাত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাখন আৰম্ভ হৈছিল আমাৰ পুৱামক্কাৰ পৰা, আৰু শোভাযাত্ৰাখনৰ শেষ হৈছিল আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। গতিকে তাত কথাটো হ'ল এনেকুৱা যে হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহে একেলগে লগ হৈ সেই শোভাযাত্ৰাত ভাগ লৈছিল। খুব সুন্দৰ এটি পৰিৱেশৰ সৃষ্টি হৈছিল, যাৰ কাৰণে অগণন মানুহৰ মানে তাত সমাগম হৈছিল। গতিকে এইটো হ'ল অনৈক্যৰ মাজত ঐক্য, আৰু এইখনেই হ'ল আমাৰ অসম। গতিকে সিমানেই আৰু কি ক'ম, আৰু পূৰা ক'বলৈ ভাষা নাই, আৰু এনেকুৱা এটা পৰিৱেশ। আৰু এয়া চাওক, হাজো টাউনৰ ভিতৰত দুনীয়াৰ মানুহ। তাৰমানে মানুহ কিয় হৈছে জানে না, আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দা আহি আছিল মণিকূট উৎসৱত ভাগ ল'বলৈ। আৰু সেইকাৰণে চাৰিওপিনে কেৱল মানুহ। তাৰমানে সকলোৱে জুবিন দাক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ। আৰু এইটো হ'ল মানে মহান শিল্পীৰ মহান আদৰ্শ, আৰু তাৰ কাৰণে ইমান ধুনীয়াকৈ ৰখি আছে গোটেই ৰাস্তাতে কেৱল মানুহ। আৰু নজানো কি মতে আৰু এয়া আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা নামি আহিলোঁ। এতিয়া হাজো টাউনৰ মাজেৰে আহি পিনে আমি এতিয়া পুৱামক্কালৈ গৈ আছোঁ। আৰু টাউনৰ পৰা পুৱামক্কা অকণমান দূৰ হয়, কিন্তু কথাটো হ'ল এনেকুৱা, যদি আপোনালোকে হাজোত আহিছে, যদি আপোনালোকে এবাৰ পুৱামক্কালৈ যোৱা নাই, তেনেহ'লে হাজোত হোৱাৰ আমেজটো আপোনালোকে কেতিয়াও নাপাব। চাওক না কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ ৰাস্তাৰ মাজে মাজে পাহাৰৰ পৰা উঠি পূৰা গৈ আছোঁ। মজা একদম, বঢ়িয়া। দাসিব হে গোবিন্দে মতি দিলে গোপালে কি। আৰু এয়া আমি ফাইনেলি আহি পালোঁ হাজোৰ সেই ইতিহাস প্ৰসিদ্ধ আমাৰ পুৱামক্কালৈ, আৰু য'ত নেকি অগণন ভক্তসকলে আল্লাহৰ ওচৰত দোৱা কৰি নিজৰ মংগল কামনা কৰে। আৰু এয়া হ'ল পুৱামক্কা।
আমি পুৱামক্কাৰ পৰা নামি আহিলোঁ গতিকে যিহেতু বিহুৰ বতৰ গতিকে ঘৰত যোৱাৰ আগতে এপাক বিহু খাই পেলাই গুচি যাওঁ নে কি কয় তাৰমানে এতিয়া আমি এঘৰ আলহীৰ তাত যাওঁ যাই পিনে অকণমান বিহু চিহু খাই পেলাই ঘৰত গুচি যাওঁ এতিয়া লাহে লাহে মজা একদম আমি মন্দিৰৰ পৰা আহি আমাৰ বিহুৰ বতৰটো সেইকাৰণে অকণমান বিহু খাবলৈ আহিছোঁ আমাৰ খুৰী এঘৰৰ ঘৰত গতিকে আহকচোন ভিতৰলৈ যাওঁ আমি ভিতৰত সোমালোঁ আমাৰ ভণ্টিহঁতৰ একদম বিহু খাব আহিছোঁ ভণ্টি হাই দিব অঁ আমি ভিতৰত সোমাইছোঁ দেই আমাৰ অপজিটৰ আমি ভণ্টিহঁতৰ ঘৰত বিহু খাব আহিছোঁ আৰু খুৰী পুৰা কিবা বনোৱাত ব্যস্ত আৰু আমাৰ বিহু গোটেই পাবজি খেলি আছে নেকি নাজানো আৰু মহিলা সন্মুখত আছে অঁ তাই পুৰা হাঁহি হাঁহি খুব ভাল পায় আৰু খুৰী পুৰা কিবা কিবি বনাই আছে দগৰি খাব লাগিব বহি থাকোঁতে আমাৰ ভণ্টি লৈ আহিল একদম বিহুৰ আকৰ্ষণীয় বস্তুবিলাক গতিকে আহি পালাক এতিয়া একমাত্ৰ আক্ৰমণ কৰাহে কথা বা কৈছা এতিয়া আক্ৰমণ হ'ব আমি বিহু খালোঁ এতিয়া বিহু খাই পিনে আমি যাওঁ আমাক খুৰীহঁতক বাই বাই দিলোঁ সকলোকে বাই বাই দিলোঁ মইনাক বাই বাই দিলোঁ লিকিক বাই বাই দিলোঁ চবকে বাই বাই দিলোঁ এতিয়া যাওঁ আৰু ঘৰলৈ টাটা বাই বাই আমি ভিডিঅ'টোৰ শেষৰ পিনে উপনীত হ'লোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আকৌ লগ পাম উন্নতি নতুন ভিডিঅ'ত আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম